কেতিয়াবা যদি ঘৰৰ কোনোবা ৰুমত ফ্লাইং স্পাৰ্ক হয়, যদি শ্বৰ্ট যদি লাগি থাকে বা এনেকুৱা মই যে ক'লোঁ কিচেন চিজনত কেতিয়াবা জুয়ো লাগিব পাৰে, তেতিয়াবা ঘৰৰ মেইন চুইচটো প্ৰথমে অফ কৰি দিবা। এইটো পৰ্টেবল ফায়াৰ এক্সটিংগুইচাৰ বুলি কয়। পৰ্টেবল মানে আমি কেৰি কৰিব পাৰোঁ য'ত উজুকে ফায়াৰ এক্সটিংগুইচাৰ মানে ফায়াৰ জুই নুমাবলৈ। ইয়াত DCP থাকে, CO2 থাকে। এইটো ABC চোৱা, ইয়াত ABC লিখাই আছে। এই তিনিটা জুইতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকৈ যদি অইল ফায়াৰ হয়, আমি চাব কেনে আমি এই এক্সটিংগুইচাৰটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো ব্যৱহাৰ কৰিবৰ কাৰণে আমাৰ এটা প্ৰচেছ আছে, পাছ বুলি কয়। প্ৰথমে এই চিলটো যে আছে আমি সেইটো ছিঙিব লাগিব, কটাৰী বা কেঁচি দি কাটিব লাগিব। তাৰপিছত যিটো পিন এটা আছে, ছেফটি পিন এটা আছে, এই পিনটো কিয় দি থয় যাতে হেণ্ডেলডাল প্ৰেছ নহয়। সেই পিনটো পুল কৰিব লাগিব। পুল কৰিলোঁ, পাছৰ পুল, তাৰপিছত য'ত জুইকুৰা লাগি আছে তাত এই, তাৰপিছত যেতিয়া এইটো ফুল খাব তাৰপিছত এইম কৰিলোঁ। নিজে নাযাবা একদম জুইৰ ওচৰলৈকে। এক্সটিংগুইচাৰটো 45 ডিগ্ৰী এংগুলত কৰিবা। তাৰপিছত য'ত জুইকুৰা লাগি আছে দূৰৰ পৰা এইম কৰিবা। তাৰপিছত এই হেণ্ডেলডাল প্ৰেছ কৰিবা, স্কুইজ প্ৰেছ কৰিবা। তাৰপিছত জুইটোত চুৱাইপ কৰিবা। তেতিয়া সেই জুইকুৰা নুমাই যাব। অইল ফায়াৰ হওক বা গেছ ফায়াৰ হওক, তেতিয়া এইটো নুমাই যাব। ঠিক আছে, এইটো ব্যৱহাৰ কৰিব পাৰিবা, ভয় খাব নালাগে। যিবিলাক আপোনালোকে ভয় খাব লগা একো নাই। কেতিয়াবা যদি ফায়াৰ হয় এইটো পিনটো কাটি দিব। এনেকৈ লগাই এখন ভৰি এনেকৈ আগুৱাই এখন ভৰি যে আগুৱাই